বৃহত্তৰ বঙালমৰা ইছলামপুৰ অঞ্চলৰ এক অগ্ৰণী শিক্ষানুষ্ঠান বঙালমৰা একাডেমি। বঙালমৰা একাডেমিত 2025 বৰ্ষৰ পাঠদান আৰম্ভ হৈছে। অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমত দুটা পৃথক কেম্পাছত ছাত্ৰ ছাত্ৰীসকলক পাঠদান দি থকা হৈছে। উন্নত ফলাফলেৰে ইতিমধ্যে সুনাম কঢ়িওৱা বিদ্যালয়খনে পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰো মেট্ৰিকৰ চূড়ান্ত পৰীক্ষাত ভাল ফল দেখুৱাইছে। বিদ্যালয়খনৰ পৰা এগৰাকী ছাত্ৰীয়ে ডিষ্টিংশ্যন, 3জনে ষ্টাৰ মাৰ্কসহ মুঠ 24জনে প্ৰথম বিভাগ, আন 24জনে দ্বিতীয় বিভাগ আৰু 2জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। মুঠ 25টা বিভিন্ন বিষয়ত ছাত্ৰ ছাত্ৰীয়ে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হয়। অসমৰ উপৰিও বিভিন্ন ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীৰ পাঠদান কৰা শিক্ষানুষ্ঠানখনৰ ইংৰাজী মাধ্যমত আজি মণিপুৰ আৰু নাগালেণ্ডৰ পৰা 4জন আৰু পশ্চিমবংগৰ পৰা 1জন শিক্ষকে যোগদান কৰে। এক উন্নত শৈক্ষিক পৰিৱেশৰ মাজত ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদানৰ বাবে বিদ্যালয়খনে চলোৱা প্ৰচেষ্টাক অভিভাৱক আৰু স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰে।